নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যবাসীৰ কাৰণে কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 18 অক্টোবৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰবোৰ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ বাবে অতিকৈ ভাল খবৰ, কিয়নো 27 নৱেম্বৰৰ আগতে কৰিব লাগিব আবেদন। কিয়নো অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থী অসম চৰকাৰৰ পৰা লাভ কৰিব 12,000 টকাকৈ জলপানী। এটা ব্ৰেকিং নিউজ জনাইছো, অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে অতিকৈ ডাঙৰ খবৰ আহি পৰিছে। ছাত্ৰ ছাত্ৰীসকলে বছৰি লাভ কৰিব 12,000 টকাকৈ জলপানী। এটা বিগ ব্ৰেকিং জনাইছো, 4 বছৰলৈ বছৰি লাভ কৰিব এই জলপানী আঁচনি। ভাৰত চৰকাৰৰ শিক্ষা বিভাগৰ পৰা কৰা হৈছে এই আহ্বান। 27 নৱেম্বৰ 2022ৰ ভিতৰত কৰিব লাগিব আবেদন। শিক্ষাৰ্থীসকলে 27 নৱেম্বৰৰ আগতে আবেদন কৰিব লাগিব। নেশ্যনেল মেন্স কাম মেৰিট স্কলাৰশ্বিপ এক্সামিনেশ্যনৰ আহ্বান। চৰকাৰৰ অধীনস্থ প্ৰাদেশিক আৰু স্থানীয় সমিতিৰ দ্বাৰা পৰিচালিত বিদ্যালয়লৈ এই সুবিধা প্ৰদান কৰিছে ৰাজ্য চৰকাৰে। গুগল প্লে ষ্টৰৰ পৰা বিদ্যাৰ্থী মোবাইল এপ কৰি লওক ডাউনলোড। প্লে ষ্টৰৰ পৰা সেই এপটো ডাউনলোড কৰিব পাৰিব আৰু এই মোবাইল এপটোৰ দ্বাৰা কৰিব পাৰিব শিক্ষাৰ্থীসকলে আবেদন। কোৱা হৈছে ভাৰত চৰকাৰৰ তৰফৰ পৰা এই ঘোষণা কৰা হৈছে। অতিকে ভাল খবৰ অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে, অতিকৈ ভাল খবৰ, কিয়নো ছাত্ৰ ছাত্ৰীয়ে বছৰি লাভ কৰিব 12,000 টকাকৈ জলপানী। 4 বছৰলৈ বছৰি লাভ কৰিব এই জলপানীৰ সুবিধা।